এতিয়া আমি শইপয়াস্প আৰু শইফয়াস্ফ এই দুটা যুক্তাক্ষৰেৰে কেইটামান উদাহৰণ পঢ়িম। প্ৰথমতে আমি পঢ়িম দন্ত্য স যোগ প শইপয়াস্প এইটো যুক্তাক্ষৰৰ তিনিটা উদাহৰণ। প্ৰথমটো উদাহৰণ হৈছে ইস্পাত। হ্ৰস্ব ই শইপয়াস্পত আকাৰে স্পা দন্ত্য ত ইস্পাত। অস্পষ্ট অ শইপয়াস্প শইতস্ত অস্পষ্ট। ইয়াৰ পিছৰটো উদাহৰণ হৈছে স্পন্দন। শইপয়াস্প নয়দ্বয়ান্দ দন্ত্য ন স্পন্দন। ইস্পাত অস্পষ্ট স্পন্দন। এই তিনিওটা শব্দতে চাবা দন্ত্য স যোগ প শইপয়াস্প এই যুক্তাক্ষৰটো লগ হৈ আছে। ইয়াৰ পিছত আমি শইফয়াস্ফ এই যুক্তাক্ষৰটো পাইছোঁ দন্ত্য স যোগ ফ শইফয়াস্ফ। ইয়াৰ পৰা আমি উদাহৰণ ল'ব পাৰোঁ আস্ফালন আৰু বিস্ফোৰণ। আ শইফয়াস্ফত আকাৰ স্ফা ল দন্ত্য ন আস্ফালন। বত হ্ৰস্ব ইকাৰে বি শইফয়াস্ফত উকাৰে স্ফু ৰ মূৰ্ধন্য ন বিস্ফোৰণ। আস্ফালন আৰু বিস্ফোৰণ।